হেল্ল' বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। আজি দেওবাৰ দিনটোত ঘৰতে মোৰ অফো আছিলে। ঘৰতে বেটাৰ লগতে সময় পাৰ কৰিলোঁ। আহকচোন চাওঁ কেনেকৈ দিনটো পাৰ কৰিলোঁ আজি। গুড মৰ্ণিং কৈ দিয়া। আজি মা দেউতা ভাৰত পাকিস্তানৰ আজি ওৱান ডে মেটচ হৈছে, হয় নাই? পাকিস্তান বলিং কৰি আছে। বীৰেন্দ্ৰ সেহৱাগে 6 এটা মাৰিলে, তাৰপৰা আউট হৈ গ'ল। এতিয়া ৰাহুল দ্ৰাবিড়ে বেটিং কৰি আছে। ৰানো নাই, উইকেটো নাই, বাউন্সাৰৰ ওপৰত বাউন্সাৰ, হয় নাই? কৈ দিয়াচোন এইটো কি হৈছে, কেনেকুৱা খেল হৈছে, হয় নাই? কিমান হেভি খেল হৈছে, হয় নাই? দেখাই দিয়া আমাৰ ঘৰত আখৈ ফুল ফুলিছে। ইমান ধুনু ফুল ফুলিছে, ইমান গোটেই গছজোপা ফুলিলে, কিমান ধুনীয়া লাগিব। ঘৰৰ সন্মুখতে আখৈ ফুল এজোপা আছে, খুব ফুলিব ধৰিছে, কলিয়াই আছে আৰু ফুলিব আৰম্ভ কৰিছে আৰু তাকে বেটাকে অলপ দেখুৱাই আছোঁ। সিও খুব ইণ্টাৰেষ্টেড, ফুলখিনিলৈ খুব ভাল পায়। কিমান ধুনীয়া লাগিব ফুল ফুলিলে, কিমান ফুলিব, গোটেইজোপা ফুলিব। আজি আমি বাৰ্থডে খাব যাম, এইজনী কুকু মাতি দিয়া। এজনী কুকুৰা আমাৰ বায়ে বেটা জন্ম হওঁতে জাল খাবলৈ দিছিল, কিন্তু মৰমতে থৈ দিলোঁ। একচুৱেলি মাৰা মানুহ নাই, নামাৰাৰ কাৰণে এতিয়া সেইটো লগ এটা আনি দিলোঁ। এতিয়া এহাল হৈ আছে ধুনীয়াকৈ। আমাৰ এতিয়া লেতেৰা কৰে আৰু গোটেই ফুল চুল খাই শেষ কৰি দিয়ে। মাতি দিয়া, কুকুৰ মাতি দিয়া। নাচি নাচি নাচা দেৱে নাচা ঘূৰি ঘূৰি ৰাইজলৈ জনোৱাহে। পানী পাই বাহিলে পানীৰে পদুমৈ, যৌৱন পাই বাহিলে পাছবেলা বা ভিনদেউ আৰু অকণমানি ভাগিনজনী আহিলে, তাৰ ভনীয়েকজনী খুব ভাল পালে, সি খুব এনজয় কৰিলে। শিকিলো বুলি গাব নোৱাৰিছো বুলি কৈ দিয়া। দেখা নেদেলো আজিকালি বহুত দিন কেতিয়াবা দেখো বুলি ভাবিছে চাগে, দেখা নাই। কেনেকে কৰে সন্ধিয়া আমাৰ মাৰ লগত আৰু আমাৰ চবৰে লগতে অলপ ধেমালি কৰি সি আৰু সোনকালে শুই গ'ল। আজিলৈ ইমানেই, আকৌ লগ পাম নতুন এটা ব্লগত। তেতিয়ালৈকে